সো হাই এভৰিৱান, আপোনালোক কেনেকুৱা আছে? আশা কৰোঁ আপোনালোক ভালে আছে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক আমাৰ নগাঁও জিলাৰ যে এজন সাহসী পুলিচ অফিচাৰৰ মৃত্যু হৈছে তাক লৈ কেইটামান কথা ক'বলৈ বিচাৰিছোঁ। আপোনালোকে গুৰুত্ব দি মোৰ কথাবিলাক শুনিব। আমাৰ নগাঁও জিলাৰ যে এজন সাহসী পুলিচ অফিচাৰৰ মৃত্যু হৈছে, এইটো লৈ নিউজত মানে এনেকুৱা কথা আহি আছে যে তেওঁ যেতিয়ালৈকে মৰা নাছিল তেতিয়ালৈকে তেওঁক মানে এখন গাড়ীত সোমাই লৈ তেওঁক গাড়ীৰ ভিতৰতে মানে মাৰিছিল, মানে ৰডেৰে মাথাত মাৰিছে, এনেকুৱা কথা নিউজত আহি আছে। আৰু যেতিয়ালৈকে তেওঁ মৰা নাছিল তেতিয়ালৈকে আমাৰ নগাঁৱৰ মানে চাৰিওফালে ঘূৰি আছিল, তেওঁক গাড়ীতে মানে মাৰি আছিল আৰু এনেকৈ লৈ ঘূৰি আছিল যেতিয়ালৈকে তেওঁ মৰা নাছিল। মানে নিউজত এনেকুৱা কথাবিলাক উঠি আহি আছে যে মানে তেওঁক মাৰিছে, মাৰি তাৰপাছতে এইটো মানে এক্সিডেণ্ট বুলি দেখুৱাবলৈ তেওঁক গাড়ীৰে খুন্দা দি তেওঁৰ গাড়ীখন ভাঙিছে, তেওঁৰ এক্সিডেণ্টত মৃত্যু হৈছে বুলি এনেকুৱা দেখুৱাবলৈ চেষ্টা কৰি আছে। আৰু আজি এতিয়া এটা ফোন ৰেকৰ্ডিং ভাইৰেল হৈছে, মানে ফোনৰ ৰেকৰ্ডিঙত এনেকুৱা কথা কৈ আছে যে তেওঁক কেনেকৈ মাৰিছিল, কি কৰিছিল, তেনেকুৱা এটা ফোন ৰেকৰ্ডিং ভাইৰেল হৈছে। মই আপোনালোকক ফোন ৰেকৰ্ডিঙৰ কেইটামান কথা আপোনালোকক শুনাই আছোঁ, আপোনালোকে শুনিব। এতিয়া ৰাতি সিদিনাখন যিদিনা জোনমণি মৰিছে, তই আকৌ এইবিলাক আকৌ মোৰ কাকো নকওঁ, আপুনি আৰু মোক বিশ্বাস নকৰে নে সেইটো কথা? শুনি ল, কওক। জোনমণি মৰা আগত তাই নগাঁৱত 3 পাক মান ঘূৰিছে। তাই গাড়ীত কোন আছিলে জানো কোন আছিলে বা। তাৰপিছত OC এডিশ্যনেল SP মানে আপোনাৰ কুম্বাং কোনোবা এহেঁতে SP লগত কি আলোচনা কৰে, তাৰ আধা ঘণ্টামানৰ পিছত OC আহি থানাত ছটপট কৰি ঘূৰি ফুৰিছে, ইফালে গৈছে সিফালে গৈছে। মানে জোনমণি মৰাৰ পিছত? নাই আগত আগত ইয়াৰ আগৰ ঘটনা। ইফালে গৈছে সিফালে গৈছে, ড্ৰাইভাৰ মাতিছে। তাৰপিছত PSO নাই তাত, নিতুল বৰা বুলি ইউৰি এটা লৈ পেলাই OC ওলাই গুচি গ'ল। নিতুল বৰা কোন হয় সি? এই ইউৰি চিপাহী। বেছিকে নক'লো, লাহে লাহে কওঁ। না মই ঘৰত অকলে আছো, কওক। মই ৰুমতহে আছো। ইয়াত লাউড স্পীকাৰ দি দিছো মই। তাৰপিছত লৈ পেলাই সি গুচি গ'ল বৰঘাট। OC প্ৰত্যেকখন থানাৰ গেট বন্ধ কৰিবলৈ দিছিলে। ওলাই গৈ পেলাই সি বৰঘাটৰ পৰা ৰখা পালে। ৰখা পাই আকৌ বৰঘাট পালে। বৰঘাটৰ পৰা ড্ৰাইভাৰটো ঘূৰি আহিলে। অহাৰ পিছত ধৰ তেতিয়া কেইটা পাইছে জানো, টাইম বিলাক কৈ দিবি আৰু ধুনীয়াকে মিলে, তাইও সুখ এটা পাব লাগেতো। তেতিয়া ধৰ তাইক কোনোবাই মাৰি আছে। কোনে মাৰিছে? সেই বস্তুটো কোনে মাৰি আছে মানে বস্তুটো আমি গম পোৱা নাই। কিহেদি মাৰিছে? ৰডে মাৰিছে। ৰডেৰে মাৰিছে ন? পুলিচ নে কি বেলেগ মানুহ? এই বেলেগ কোনোবা, তই কোনোবা এটা মানুহ হ'ব পাৰে। পুলিচ নহয় মানে? পুলিচ নহয়। কোন জেগাত মাৰিছিলে? আমাৰ নগাঁও টাউনৰ ভিতৰতে মাৰিছে ৰডেদি। কিন্তু তাইক কেইটামান বজাত মাৰিছে জানো? কেইটাত? এতিয়া আমি যেতিয়া বিচাৰি ফুৰিছো 11:30 মাৰিছে ৰাতি। 11:30 ভিতৰত মাৰি পেলাই তাইক ৰডেদি কোনোবাই মাৰিছে মানে? পুলিচ নহয়, বেলেগে মাৰিছে? এতিয়া মানে OC মই আকৌ পেহী বিচাৰি ফুৰিছো আৰু তাই সি মানে ৰাজবংশী। কোনে ফোন কৰিছে? ৰাজবংশী আমাৰ OCয়ে। কি কৈছে SP ফোন কৰি? কি কৈছে? কি কৈছে সি মানে সি নিজে একদম বলিয়া নিচিনা কৰিছেতো। তাৰপিছত 12:15 তাই ৰিজাৰ্ভ ক্ল'জ অৰ্ডাৰ এটা আহিছে। ৰিজাৰ্ভ ক্ল'জ অহাৰ পিছত 2:15 মানত আমালৈ খবৰ আহিছে তাই স্পট বুলি মৰি গ'ল। আৰু তাৰ পিছত SP OC যোনমণি আমাৰ কোৱাৰ্টাৰটোত তালাচ কৰিছে। মৰাৰ পিছত SP তালাচ কৰিছে? মৰাৰ পিছত কৰিছে? মৰাৰ পিছত কিন্তু নিউজত তহঁতে মৰা আগত বুলি কৈ আছে, কিন্তু মৰাৰ পিছত কৰিছে।
এতিয়া মাকে কৈছে যে এইবিলাক মোৰ মুৰ্গী পোহা গাহৰি পোহা পইচাকেইটা আছে সেইটো কৈছে হা কিন্তু তাৰ আগতেই ধৰ যোনজনী মৰিলে সেইটো তাই মৰোতে প্ৰায় 11:30-12টাৰ ভিতৰত মৰিছে। মানে জোনমণি ৰাভা মৰাৰ পিছত SP গৈ পেলাই জোনমণি ৰাভাৰ ৰুমত গৈ পেলাই আপোনাৰ তালাচী চলাইছিলে। তাৰপিছতে আপোনাৰ গোটেইখিনি পইচা লৈ আহিছিলে। মাকে কৈছে এইটো মুৰ্গী বেচা কিবা পইচা বুলি কৈছে। তাৰপিছত এতিয়া ধৰ ই যিটো প্ৰত্যক্ষদৰ্শীয়ে কৈছে গাড়ীখন তাতে ৰখাৰ পিছত 10 মিনিটৰ পিছত এখন ট্ৰাকে খুন্দা মাৰিছে। তাই জোতাযোৰটো ভৰিত লাগি থাকিব লাগিছিল কিন্তু তাৰ আগতে সিহঁতে কিবা ৰেপ চেপ কৰিছে কিন্তু তাইক দেই 2টা মানুহ আছে। কোন বা এতিয়া সেইকেইটা এতিয়া কোন মানে সেই পুলিচৰ মানুহ নে বেলেগৰ মানুহ এইটো পাব্লিক হ'ব নাই কিন্তু মাকে যে আপোনাৰ কৈ আছে ৰাভা কথা যে কৈ আছে শুন এইটো কোন আছে জানো? কোন? হৰভঙা থানা আহিছিল যে আভা। সি আছিল নেকি সেই সময় মৰাৰ সময়ত লগত আছিল? তাইৰ লগত আছে মৰাৰ সময়ত। তাই মাকেও কৈছেতো। মাকেও কৈছে মাকেও কৈ আছে কিন্তু এই বস্তুটো ৰাভাৰ লগত আছে। মানে তাই যেতিয়া মৰিছে তেতিয়া ৰাভাৰ লগত আছিল ন? ৰাভাৰ লগত আছে। ৰাভাই মাৰিছে নেকি বাৰু যদি? এই বস্তুটো মিডিয়াত দি দে। দিম বাৰু কিন্তু কথাটো এই বস্তুটো সত্য শুদ্ধটো আমি ওলাব লাগিব না। কথাটো বেয়া হৈছে নহয়। এই ছোৱালীজনী বহুত সাহসী ছোৱালী আৰু বহুত ভাল আছিলে। চবৰে লগত মানে তাই মানে এনেকুৱা এডজাষ্ট কৰে নহয় মানে বহুত ধুনীয়া। নহয় এতিয়া আপুনি মোক এটা কথা কওক খালি ৰাভা তাই যেতিয়া মৰিছিলে ৰাভাৰ লগত আছিল নেকি? তাৰমানে ৰাভাৰ লগত তাই ওলাই গৈছে। ৰাভাৰ লগত ওলাই গৈছিল ন? এই কথাটো তাই মাকক সুধিলেও কৈ দিব। আৰু ৰাভাই ৰজনী মাৰিছে নেকি বাৰু? সেইটোতো আমি দেখা নাই নহয় কিন্তু ৰাভাৰ লগত আছিলে। আপোনালোকৰ কেনেকুৱা লাগে যে পুলিচে মাৰিছে নে পাব্লিকে মাৰিছে জোনমণি ৰাভাক? আপোনালোকৰ মতামতটো কমেণ্টত জনাই দিব আৰু এই ভিডিঅ'টো যিমান পাৰে ইমানে শ্বেয়াৰ কৰিব।